মৰ্নিং এভৰিৱান হাই ফ্ৰেণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ আমি বৰ্তমান আছোঁ এইখন হৈছে যোগীৰ খোপাৰ নামৰ এখন ঠাইত যোগীৰ খোপাত আমি বৰ্তমান আহিছোঁ জাহাজ চাবলৈ আজি বৰ্তমান ইয়াত অষ্টমীৰ মেলাত আহিছোঁ এইখন হৈছে জাহাজ পানী জাহাজ এইখন শিপ বুলি কোৱা হয় শিপ এতিয়া আমি গৈ আছোঁ জাহাজলৈ এই চাওক ইয়াত কিমানটা জাহাজ আছে গাইজ ये देखो ये देखो ये देखो ये देखो तेरा इश्क मेरे दिल में शादाब है तुझसे दूरी मेरे लिए तेजाब है उर्मिला टाटा सजना मोरे आएगी नहीं खुशी के लेके बहार सपना पूरा होएगी नहीं बरसा दिन के इंतजार जुत्ती थल्ले रख दियां मित्तरां दे दिल नूं लगदा है जाणदी नहीं हले जस्सी गिल नूं जुत्ती थल्ले रख दियां मित्तरां दे दिल नूं लगदा है जाणदी नहीं हले जस्सी मैं दस की लेना सोनिया तेरे फैंस भी लम्बी कतार तो तक तेनू गोरीए निकली करंट तेरे यार चों नी तक तेनू गोरीए निकली करंट तेरे यार चों हेलो फ्रेंड वेलकम बैक टू माय न्यू ब्लॉग আজি আমি আহিছোঁ এইখন বৰ্তমান আমি আহিছোঁ যোগীৰ খোপা নামৰ এখন ঠাইত কাৰণ আমি ইয়াত আজি অষ্টমীৰ মেলা চাবলৈ আহিছোঁ মোৰ লগত আছে অমিত আৰু এতিয়া আমি তোমালোকক দেখাম बातों में जो आते हैं वो भी दीवाने हो जाते हैं मंजिल तो राह ढूंढ लेते हैं रास्ते मगर खो जाते हैं चैन हो मेरे दिल का सिर्फ तुम सिर्फ तुम सिर्फ तुम কমান গাইজ কমান কাৰণ এইখন বহুত ধুনীয়া এটা ঠাই আমি এইখন ঠাইত আহিছোঁ যোগীৰ খোপাৰ নামৰ ঠাইত আজি অষ্টমীৰ মেলাত আৰু এইখন ঠাই ইমান ধুনীয়া আমি বৰ্তমান গৈ আছোঁ আৰু ইমান মানুহ প্ৰথম ঠিক আছে এইখন ঠাইত আগত নাজানো নহ'লে আমাৰ লগত যিখন ফেমিলি আহিছে 31 জনমান এইখন ঠাইত আহিলে বৰ ভাল লাগিল এতিয়া আমি কল কৰিম যে আহিবনে নাই चैन हो मेरे दिल का सिर्फ तुम सिर्फ तुम सिर्फ तुम কাৰণ এইখন ঠাইত উঠিতে আমাক ঘৰ লাগি গৈছে কাৰণ কিমান দূৰ ওপৰত আছোঁ চাওক এনেকুৱা ধৰণৰ এটা মেলা আছে ইমান তলত আৰু আমি ইয়াৰ পৰা ওপৰত গৈ আছোঁ এইখন যোগীৰ খোপাৰ নামৰ ঠাইখন বেষ্ট এটা ঠাই কাৰণ ইয়াত পাহাৰৰ ওপৰত আমি গৈ আছোঁ ভিউ পইণ্ট আছে এনেকুৱা ধৰণৰ মেলা আছে আৰু ইয়াত জাহাজ ঘাটিও আছে ৱেলকাম বেক টু মাই নিউ ব্লগ এতিয়া আমি গৈ আছোঁ এইখন এটা ভিউ পইণ্ট কাৰণ ইয়াত যিখন মেলা চাবলৈ আহিছোঁ আমি অষ্টমীৰ মেলা ইয়াত এটা ভিউ পইণ্ট আছে কাৰণ সৰু এটা ঠাই আছে এনেকুৱা ধৰণৰ পাহাৰৰ ওপৰত আৰু এইখন হৈছে এটা এনেকুৱা বেষ্ট ঠাই আমি আগতে নাজানো এতিয়া কি কৰোঁ আৰু এতিয়া যাবই লাগিব আৰু ইয়াত বহুত মানুহ আহিছে আৰু মোৰ লগত আছে মোৰ ভাইটি অমিতৰ লগত বৰ্তমান আমি ফটো উঠি আছোঁ আৰু ব্লগ বনাই আছোঁ চাওক কেনেকুৱা ধৰণৰ বহুত মানুহ আহি আছে তেওঁলোকে ফটো লগাইছে এতিয়া দেখা যাওক এনেকুৱা ধৰণৰ বেষ্ট ৰাস্তাখন ইয়াত মেলা লাগিছে এনেকুৱা চাওক আৰু ইয়াত
এনেকুৱা ধৰণৰ এটা ৰাস্তা আছে এইখন হৈছে ভিউ পইণ্ট কাৰণ ইয়াত এইখন ঠাইৰ নাম হৈছে যোগীঘোপা বেষ্ট এটা প্লেচ কাৰণ আমি ইয়াত কেইটামান ফটো দিম আমি যিটো ভাবি আহিছিলোঁ কাৰণ আমি ভাবিছোঁ যে জাহাজত উঠিম বুলি ভাবিছিলোঁ কিন্তু ইয়াত ইমান গাঁত আছে যে জাহাজত যাবই নিদিয়ে গতিকে আমি জাহাজতো উঠিব পৰা নাই আমি এতিয়া গৈ আছোঁ যে মামা আৰু আমাৰ ঘৰৰ ফেমিলি আছে তাৰ লগত এতিয়া আমি যোগাযোগ কৰিম কাৰণ আমি বৰ্তমান 31 জন আহিছোঁ এটা গাড়ীত পাহাৰ আছে এনেকুৱা ধৰণৰ ভিউ পইণ্ট আছে ইয়াত এনেকুৱা ধৰণৰ ওপৰত উঠিব পাহাৰৰ ওপৰত এনেকুৱা ধৰণৰ কাৰণ ইয়াত ৰাস্তা এইফালেৰে গৈ আছে আৰু ওপৰত যাম অলপ ডাঙৰ আছে ঠাইখন গুড মৰ্নিং এভৰিৱান হাই ফ্ৰেণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ আমি বৰ্তমান খালি